আমাৰ গাঁও জুতিয়ে হেনো ৰামক বেয়াকৈ পিটিলে। কি ৰামে ছোৱালীৰ বুক খালে বৰ লাজ লগা কথা। বুজুৰি চাচোন এইফালে আহি আছে, আহিবলৈ দে না। এইটো বিৰাট ডাঙৰ ভুল কৰিলি। ছোৱালী কেনেকৈ জগাই সেইটোত মই শিকাই দি আছো ৰ'ব।
তাইৰ লগত পাংগা নলওঁ দে আৰু ছোৱালীৰ মাৰ খালো বুলি কাকো একো নকাবি নহ'লে ইজ্জত শেষ আমি মাৰোৱা কতো কোনো দেখা নাই নেকি নাই তাক কোনো নাই তহঁতৰ মাজত যদি কোনোবাই কথাটো যদি ক কাণ তলিয়া চৰ দিম ছোৱালীটো বৰ খতৰনাক দেই আজিৰ পৰা তাইক জগাই ল'ব নোৱাৰে দেই ব'লা এতিয়া যাওঁ ৰাস্তাত কেইজনমান ল'ৰা অৱদানে কৰি আছিল সিহঁতক এটা ভাল শিক্ষা দি আহিলো জ্যোতি তই কিয় ছোৱালী মানুহ হৈ ল'ৰা কটাৰ লগত কাজিয়া লাগি থকা তহঁতৰ এইটোৱে ভুল বা নিজকে দুৰ্বল বুলি কিয় ভাব ভগৱানে সিহঁতক হাত ভৰি দিছে আৰু আমাকো দিছে ছোৱালীয়ে মহাকাশলৈ গৈছে যুদ্ধত যুদ্ধ বিমান চলাইছে আনকি আমাৰ দেশৰ ৰাষ্ট্ৰপতিজনৰ আসনত বহি মহিলা দেশখন চলাইছে আৰু যে কিমান কি তাৰপিছতো নিজকে দুৰ্বল বুলি ভাবা কিয় তুমিয়ে জানা এইবোৰ কি কৈছা ঐ নিজকে ৰক্ষা কৰিবলৈ শিকিব যাওঁ দে সকলোৱে ওলাবা আমি সেলিব্ৰেট কৰিম নমস্কাৰ বৰ্তমান আমাৰ অসমত বহু লোক বানপানীত ক্ষতিগ্ৰস্ত হৈ ঘৰ দুৱাৰ ধন সম্পত্তি হেৰুৱাইছে আনকি এটুপি বিশুদ্ধ পানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে বহুতৰে থাকিবলৈ ঘৰ আৰু খাবলৈ একো নোহোৱা হৈছে আনকি এটুপি বিশুদ্ধ পানীও হাহাকাৰ কৰিবলগীয়া হৈছে আমাৰ এতিয়া অনুৰোধ প্লিজ আপোনালোকে পাৰ্যমানে তেওঁলোকক সহায়ৰ হাত আগবঢ়াওক পুনৰ স্বাধীনতা দিৱসৰ বাবে শুভেচ্ছা জনালো নমস্কাৰ